নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আপোনাৰ মৃত্যু হোৱা নাই। আপোনাৰ মৃত্যু হোৱা নাই। হে মোৰ প্ৰিয় কবি, সেয়া আছিল আপোনাৰ কেৱল ক্ৰাইক বিদায়। এটি গৌৰৱী সত্ৰাই আজিও আছে আমাৰ বিষণ্ণ বুকুৰ মাজত সাৰ পায়। এটি চোৰাসেউজ কবিতাই আজিও মোৰ বুকুত অবুজ শিহৰণৰ শলিতা জ্বলায়। সেই যে আপুনি লিখি গৈছিল তেজৰ আখৰেৰে কবিতাটি, শইচ পথাৰ মানুহ ফুল পখিলা আদি বিষয়ক বিবিধ কবিতা। সেইবাবেই আপুনি মোৰ প্ৰিয় কবি। অজন্মৰ প্ৰিয় কবি। মোৰ হৃদয়ৰ শব্দৰ সৰল অনুভৱেৰে আপোনালৈ মৃত্যুবাৰ্ষিকীৰ জনাইছোঁ অসীম শ্ৰদ্ধাৰ্ঘ্য আৰু একাঁজলি শ্ৰদ্ধাঞ্জলি। নমস্কাৰ।